Hey guys, welcome to Watchinassamese. আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আপুনি যদি Airtel SIM ব্যৱহাৰ কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালৈ ভিডিঅ'টো নিশ্চয় চাব। চাওক আজিৰ ভিডিঅ'টিত আমি Airtelৰ প্লেটিনাম কাস্টমাৰ অফাৰৰ বিষয়ে আলোচনা কৰিম। কি এই প্লেটিনাম কাস্টমাৰ আৰু ইয়াৰ সুবিধা কি অসুবিধা কি নেটৱৰ্ক স্পীড কাস্টমাৰ কেয়াৰৰ সুবিধা প্ল্যান কি ভৰাব লাগিব আদি সকলোখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈ চাব। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে সাবস্ক্ৰাইব কৰা নাই যদি এতিয়া কৰি থব কিয়নো আৰু বহুত ভাল জানিব লগা ভিডিঅ' আহি আছে গতিকে সাবস্ক্ৰাইব কৰি থব গতিকে চাওক আপুনি যদি নরমাল ৰিচাৰ্জ কৰে 200 বা 400 তেতিয়া আপুনি এজন নরমাল কাস্টমাৰ আৰু যদি 499 বা তাৰ ওপৰত কৰে তেতিয়া আপোনাক প্লেটিনাম কাস্টমাৰ হিচাপে ধৰিব আৰু প্লেটিনাম কাস্টমাৰ হলে নরমাল কাস্টমাৰ বিলাকতকৈ বহুখিনি সুবিধা প্ৰদান কৰে এয়াৰটেলৰ ফালৰ পৰা গতিকে এতিয়া আমি সুবিধাখিনি কথা অলপ আলোচনা কৰিম চাওক এয়াৰটেলে প্লেটিনাম কাস্টমাৰখিনিক 4G নেটৱৰ্কত ফাৰ্স্ট প্ৰায়োৰিটি দিব মানে এজন নরমাল কাস্টমাৰতকৈ প্লেটিনাম কাস্টমাৰ হলে ইন্টাৰনেট স্পীড বেছি পাব এয়াৰটেলে কিছুমান এডভান্স টেকনলজি এপ্লাই কৰিছে যাৰ বাবে যিকোনো ঠাইতে নরমাল কাস্টমাৰ বিলাকতকৈ প্লেটিনাম কাস্টমাৰ বিলাকে স্পীড বেছি পাব নেটৱৰ্কত 50% লৈকে বুষ্ট পাব ইয়াৰ উপৰিও আপুনি যদি প্লেটিনাম কাস্টমাৰ হয় আৰু আপুনি কিবা সহায়ৰ বাবে কাস্টমাৰ কেয়াৰলৈ কল কৰিব বিচাৰে তেতিয়া নরমাল কাস্টমাৰ বিলাকৰ নিচিনা 5-10 মিনিট নালাগে কল কানেক্ট হ'বলৈ আপুনি গম পায় কাস্টমাৰ কেয়াৰলৈ কল কৰিলে কানেক্ট কৰিব কিমান টান কিন্তু যদি আপুনি প্লেটিনাম কাস্টমাৰ হয় তেতিয়া আপোনাৰ কল ডাইৰেক্ট লাগিব আৰু আপুনি যিমান সময় কথা পাতিব বিচাৰে আৰু যেনেকুৱা ধৰণৰ সহায় লাগে আপোনাৰ লগত ধুনীয়াকৈ কথা পাতিব যাৰ বাবে তেওঁলোকে বেলেগকৈ স্পেশাল টিম ৰাখিব ইয়াৰ উপৰিও আপুনি ৰিটেল ষ্টৰত গলেও আপোনাক ফাৰ্স্ট প্ৰায়োৰিটি দিব আৰু লগতে এয়াৰটেল কাস্টমাৰ থ্যাঙ্কস এপৰ সুবিধা পাব মানে বেছিভাগ প্ৰবলেমৰ সলিউশন এই এয়াৰটেল এপৰ মাধ্যমেৰে সমাধান কৰিব পাৰিব লগতে G5 প্ৰিমিয়াম সাবস্ক্ৰিপশন ফ্ৰী পাব এই সুবিধাখিনি যদি আপুনি ল'ব বিচাৰে তেতিয়াহলে 499 বা তাৰ ওপৰৰ প্লেনৰ সৈতে ৰিচাৰ্জ কৰিব লাগিব আৰু আপুনিও এজন প্লেটিনাম কাস্টমাৰ হৈ পৰিব আৰু ইয়াৰ লাভ উঠাব পাৰিব এয়াৰটেলৰ 280 মিলিয়ন কাস্টমাৰৰ সৈতে ভাৰতৰ দ্বিতীয় বৃহত্তম টেলিকম কোম্পানী হিচাপে ৰিলায়েন্স জিঅ'ৰ সৈতে কম্পিটিশনত নামিছে যাৰ বাবে এটাৰ পিছত এটা অফাৰ কাস্টমাৰসকলৰ বাবে আগবঢ়াইছে গতিকে প্লেটিনাম কাস্টমাৰসকলে কি সুবিধা পাব জানিলে এতিয়া অসুবিধাটি হৈছে ইয়াৰ বাবে আপুনি পইচা নরমাল প্লেনতকৈ বেছি ভৰিব লাগিব গতিকে আজিৰ ভিডিঅ'টিৰ আপডেট এইখিনিয়ে আছিল আপুনি কি ভাবে এই প্লেনৰ বিষয়ে আৰু কিবা জানিব বিচাৰে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টি যদি ভাল পাইছে বুজি পাইছে তেতিয়া লাইকটো কৰিব লগতে সাবস্ক্ৰাইবও কৰিব গতিকে আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ